Hello guys. চকুত কিবা সোমাইছিল আকৌ আপোনালোকৰো হেণ্ডৰাইটিংটো ইমান বেয়া নেকি আজিকালি সবৰে হেণ্ডৰাইটিং বেয়া মোৰো বেয়া বহুতৰে বেয়া বহুতৰ ভালো দিয়কচোন আৰু আজি মই আপোনালোকক এনেকুৱা এটা সিক্ৰেট আনিছো কথা এটা যোনটো কথা আপোনালোকে কাকো নকব মাত্ৰ দুটা ষ্টেপ হয় দুটা ষ্টেপত আপোনালোকে আপোনাৰ এই হেণ্ডৰাইটিংটো বহুত উন্নত কৰিব পাৰিব তো বলক আমি একো নকোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এণ্ড ফাৰ্ষ্ট ষ্টেপটো এইটো আপোনালোকক মই দেখাই আছোঁ ফাৰ্ষ্ট ষ্টেপত আপোনালোকে ঘৰৰ পৰা বাহিৰত ওলাব লাগিব এনেকৈ মোৰ দৰে যাৰ লগতে ওলায় তাৰপিছত আপুনি যাব লাগিব বলক গম পাব নহয় দেন আপুনি ষ্টেচনাৰী এখন দোকানৰ পৰা যে এখন কপি কিনিব লাগিব দেন কপিখন নিজৰ লগত ঘৰলৈ লৈ যাব লাগিব এইটো হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপ দেন সেই কপিখন ঘৰলৈ আনিব ঘৰলৈ আনি পঢ়া টেবুলৰ ওপৰত ল'ব দেন আপুনি কপিখন খুলিব আৰু ফাৰ্ষ্ট লাইনৰ পৰা ষ্টাৰ্ট কৰি দিব আপোনাৰ লিখাৰ আগতে অলপ চেণ্ট মাৰি ল'ব দেই তেতিয়াহে কপিখনে আপোনাৰ হেণ্ডৰাইটিং ভাল কৰিব দেন আপোনালোকে লিখা ষ্টাৰ্ট কৰি দিয়ক আৰু ধুনীয়াকৈ লিখি যাওক হোৱাট ইজ ইয়ৰ নেম এদিন না এদিন হয়তো 1 বছৰ 2 বছৰ লাগিব কিন্তু আপোনাৰ হেণ্ডৰাইটিং এদিন হ'লেও ভাল হ'বই যদি হেণ্ডৰাইটিং ভাল কৰিব খোজে তেনেহ'লে এনেকুৱা এখন 4 লাইনছৰ কপি লৈ আনক বেলেগ একো উপায় নাই সো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক হাই অন লাইফক আৰু নতুন ভিডিঅ'ছ পাব গুড বাই